हेलो एवरीवन সকলোকে মোৰ চেনেললৈ জ্ঞানশ্ৰী ব্লগলৈ স্বাগতম জনাইছো আৰু আমি গৈ আছো এতিয়া আঠখেলীয়া নামঘৰ আৰু চাই থাকিব আমাৰ এজনী আমাৰ বাৰবি নখ কাটি দিছো এতিয়া নখটা বহুত লেতেৰা হৈ আছে আৰু এইখন হ'ল ৰধলা পথাৰ দুয়ো কাষে একদম সেউজীয়া আৰু এইখন বহুত ডাঙৰ পথাৰ হয় আৰু ৰধলাৰ পথাৰ এনেও বিখ্যাত গানেই আছে ৰধলাৰ পথাৰ নামত আৰু আমাৰ লগত গৈছে বা পৰিয়ালটো আৰু আমাৰ বাৰবিও গৈছে আমি মিঠাই লবৰ কাৰণে আহিলো এইফালে জেলেবি লৈছো জেলেবিটো অলপ সাইজটো মানে সৰু হয় সেইকাৰণে ভাল লাগিলে আৰু এইফালে এটা কুলফি লৈছো খাবৰ কাৰণে সবৰ কাৰণে আনিছো ट्रेन গৈছে সব এখন ট্রেন চল দেখো বাস স্টেশন সাইড আপ বলে আইসক্রিম পার্টি আৰু আমি এতিয়া ফৰকাটিং ষ্টেচন পাইছোহি আৰু এটা সৰু ষ্টেচন আৰু এই ষ্টেচনেদি পাৰ হৈ যাব লাগে আঠখেলীয়া নামঘৰলৈ আৰু বেলেগ ৰাস্তাও আছে আমি এইটো চাইডেদি অহা যোৱা কৰোঁ বাহঁতৰ ঘৰ যিহেতু সেইফালেও আছে এইখন এখন আঠখেলীয়া নামঘৰলৈ সোমাই যোৱা এখন গেট হয় এইখন বহুত আগতে পায় 6-7 কিলোমিটাৰমান আগত পায় 6-7 কিলোমিটাৰ নহয় 5-6 তেনেকুৱামান হ'ব আৰু মেইন গেট পামগৈ আৰু পাছত আহি আৰু এখন গেট পাৰ হৈ আহি পালোহি আৰু এইখন এখন তাৰ আগত আৰু এখন পাম সেইখনেই মেইন গেট হয় আৰু সেইখন মোৰ ভিডিঅ' কৰিবলৈ নহ'লে আচলতে আমি আহি পাই গ'লোহি এইফালে আৰু ধুনীয়া একদম এইফালে কৃষ্ণচূড়া গছ ইফালে যোৱা নামঘৰত মানুহবিলাক আচলতে বেছি দেৰি ৰোৱা নাই আহিছে সেৱা ল'বৰ কাৰণে মানুহ কিন্তু সেৱা কৰিছে আৰু গৈছে তাত জমা হ'বৰ কাৰণে দিয়া নাই আৰু সেইখিনি মন কৰিছে ভাল লাগিলে আৰু তাত সোমোৱাৰ আগত চেনিটাইজাৰ দিছে এইফালে চাওক এই দলংখনত এটা কাছ উঠিছে আৰু ইয়াত বহুত কাছ আছে মাছ আছে খালি এটা কথাই বেয়া লাগিলে পানীখিনি বহুত লেতেৰা হয় মানুহে যি টি বস্তু খাবলৈ দি দিয়ে মাছ কাছবিলাকক একদম পুৰা আইৰণ টাইপৰ হৈ গৈছে লেতেৰা হৈ গৈছে এইখিনি চাফা নকৰিলে কিজানি মাছবিলাক মৰি যোৱা চান্স থাকে মোৰ মতে Nanti kau timpar
ইমানে ৰ'দ দিলে এতিয়া আহি একদম এডোখৰত বহি আছোঁ ধুনীয়া বতাহ মাৰিছে ওপৰত একদম পূৰা কৃষ্ণচূড়া গছ বহি আছে ভৰি পুৰি গ'লগৈ চাওকচোন বাৰু কিমান ৰ'দ আৰু ইমান বহুত আগলৈ আছে এইবাৰকে চেনেল টেনেল লৈ পূৰা এইফালে আমি বা ঘৰত আহিলোঁ আৰু আহি চাহ খালোঁ চাহ খাই অলপ জিৰালোঁ আৰু এইফালে আমাক দেখাইছে ৰাজে ভাগিন হয় সি ধুনীয়া ধুনীয়া একদম পূৰা ছেডিং কৰি থৈছে ধুনীয়া আঁকিছে বাৰু দেই ভাল লাগিছে আৰু তাৰো এটা ইউটিউব চেনেল আছে চেনেলটোৰ নাম মই কৈ আছোঁ বাৰু ৰ'ব বাকচবিলাক কিবা জোখত লোৱা নেকি চবতকৈ এইটো বেছি ধুনীয়া লাগিছে মোৰ কিমান দিন লাগিছে এইটো মই ঘঁহি থাকিব নোৱাৰো পাই এইটো কথা কৈছিলে এইটো ইমানেই আৰু এইটো অকা মানুহটোৱে এইটো পলাইছে অঁ চবে দেখক আকৌ ন কোনে আঁকিছে এইফালে গোটেই পোৱালি সন্থা আৰু এয়া আমাৰ ভোজৰ আয়োজন আৰু এইখন গোটেইখন এগৰাকী আৰু এগৰাকী এজনী ডাঙৰ বা এজনী সৰু বা মাজু বা ইউটিউব ব্যস্ত দেখাই দিছো দেই চব চিনি পালো নিমখ জলকীয়াটো চিনি নাপায় কোনে আৰু এইফালে এগৰাকী ককায়েক ভনীয়েক আমাৰ বাৰ্বি চবতকৈ সৰু ভনীয়েক আৰু হয় নাই বাৰু বাৰ্বি পাণ আনিবলৈ যাওঁ খাম বোলে আপোনাক উঠাই দিছোঁ বহক ভাল লাগিছে ভাত নাখায় এতিয়া ভাত নাখায় নেদেখে হা নপয় কেলে এইফালে বাইদেউ অকণমান কম শুনে ভাল লাগে কথা পাতি সেইকাৰণে ৰখাই দিছোঁ কিবা এটা কৈ দিয়ক ভাল আৰু হা মনত পৰে মাত কিমান মাতিছো ফুলত নামাত কেতিয়া সেইদিনাখন মাতিছো বনপানী আহিছো বোলে মাইনা অঁ মই গমেই নাপাওঁ শুনাই নাই মই পতাই নাই আপোনাৰ লগত কথা ৰাতে মাতিছিলে অঁ মাইনাক মান মাতিছিলো মাইনা দোকানলৈ গ'ল গোলাঘাটত নে যোৰহাট এইটো ভিন্দৌ চাই দিয়ক আমাৰ চেণ্ডেল টেণ্ডেল নাই আৰু খুলি ল'লোঁ এইফালে গাড়ীতহে আছে বিজুবা ক'ত গ'ল আমি উভতিছোঁ আৰু আমি 5:30 মানেই বাজিলে তাৰ পৰা আহোঁতে আৰু সূৰ্যটো চাওকচোন কিমান ধুনীয়া লাগিছে আৰু গোটেই আকাশখন আৰু চাৰিওফালে সেউজীয়া গৈ আছোঁ আমি আমাৰ চবৰে ড্ৰেছ চেঞ্জ অনিলাহে নাই হোৱা অনিলা হেৰি এখনকে লুঙি এখনকে পিন্ধি আহিব পাৰিলে ভিডিঅ' পাব
যাব বাহঁতকো নমাই পেলানি আমি ঘৰলৈ আহি আছোঁ আৰু ষ্টেচন ৰ'বলগীয়া হৈছে ৰেইল গেটত সেইটো কাৰণে ৰৈ দিছোঁ আৰু চাওকচোন কিমান বিজুলী মাৰি আছে আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ